চিকেন পোলাও মাংসটো পৰি গৈছে। পোলাওখিনি খাবলৈ মজা মা হৈছে দেই। হয় নি? মজা মা। ভণ্টিও খাই আছে লাষ্ট পিছ আছে ভাত খাই আছে। পোলাওখিনি মই খাই লওঁ দেই। মজা সঁচাকৈ হৈছেনে? নক'বা। ভেৰি টেষ্টি। নিমখটো ধুনীয়া জোখৰ হৈছে। ঘৰত আহি পুৰা দবাই আছোঁ পাৰ্টি ৰিয়েলিটি পাৰ্টি। বুজাব নোৱাৰো মানে আৰু তোমাক। পোলাওখিনি খাই লওঁ দেই। চচ লাগিব নি চচ? তাৰপিছত এইবিলাক জিৰা চিৰা গুৰি দিছোঁ। সেই এভৰিৱান, কি খবৰ? আশা যাবৰ বাবে কৰোঁ সকলোৱে ভাল। আজি মই এটা বাসমতি ৰাইচ পোলাও আপোনালোকৰ ভিডিঅ'। মই মাংসখিনি আগদিনাখনি মঠি ফ্ৰিজত ভৰাই থৈ দিছিলোঁ। অলপমান তেল মছলা ঘৰতে তৈয়াৰ কৰা অলপ হালধি আৰু অলপমান বাটাৰ দি মঠি থৈ দিছিলোঁ। খিনিত মই অকণমান লং, ইলাইচি, ডালচেনি অলপমান মিক্স কৰি দিছিলোঁ আৰু মছলা অলপ টেষ্টি হ'বৰ বাবে। তাৰপাছত মাংসখিনি সিজাৰ পাছত মই বাচমতি ৰাইচখিনিৰ লগত মাংসখিনি মিলাই দিম। যেতিয়া পোলাওখিনি চাউলখিনি যেতিয়া ব্ৰাউন কালাৰ আহে তাৰপিছত মাংসখিনি মিলাই কালি দিম। আনিছিলে অকণমান থৈ দিছিলে আজি পোলাওৰ কাৰণে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পাব। নিমখ অকণমান দি দিছোঁ সোৱাদ অনুসাৰে মাংসখিনি চাই লৈ। আহিব পাৰা ইয়াৰ পৰা মাজু ভণ্টি অফিচ যাবৰ কাৰণে ৰেডি হৈ আছে। তাই অফিচলৈ এই পোলাও বনাই দি পঠিয়াওঁ লগৰবোৰৰ কাৰণে, সকলোৱে মিলি খাব আৰু অলপমান। এই ডালচেনি অকণমান লগতে মিলাই দিছোঁ আৰু তেতিয়া টেষ্টি হ'ব খাবলৈ মাংসখিনিত। মাংসখিনি প্ৰায় হ'বই হৈছে, অলপ পানী লাষ্ট ফিনিচিঙে এইখিনি হৈছে পোলাও, চিকেন পোলাও। কেনেকুৱা হৈছে আপোনালোকে জনাব দেই। পোনপ্ৰথমে পোলাও বনাবলৈ হ'লে বাচমতি ৰাইচ চাউলটো 1 লৈছোঁ। নম্বৰতে লাগিব পোলাওখিনিৰ কালাৰটো চাই লওক কাৰণে। কেনেকুৱা লাগিছে, কালাৰটো বাৰু জনাব দেই কেনেকুৱা লাগিছে। এতিয়া কুকাৰৰ মুখনি মই মাৰি দিওঁ দেই। এই পিঁয়াজখিনি দিবলৈ পাহৰিছিলোঁ, মই দি দিছোঁ এতিয়া। বাচমতি ৰাইচখিনি আৰু কিমান কি বাটাৰ বা পৰিমাণৰ ঘিউখিনি চাউল লাষ্টত দিছে দিম। আৰু মাংস দিছে তাৰ আপোনালোকে অনুসাৰে দেখিছেই নহয় তাৰ কেনেকুৱা উমান উঠিছে বুজি মোৰ আপুনি পোলাও পানীটো কালাৰটো। অলপমান দি দিব। নিশ্চয় গম তাৰপিছত পাইছেই লাষ্ট খাবলৈ কুকাৰখন কেনেকুৱা হ'ব। মুখনি আশা খোলোতে কৰিছোঁ বাটাৰ বা ভগৱানক ঘিউ অলপ প্ৰাৰ্থনা মিলাই দিলে কৰিছোঁ যাতে বহুত ভাল হয় ধুনীয়া আৰু মোৰ টেষ্টি পোলাওখিনি আহে। খাবলৈ। এই এভৰিৱান, আজি মই পোলাও বনাবলৈ লৈছোঁ। এয়া মোৰ পূজাৰ সামগ্ৰী, এইবোৰ কাজু, খিচমিচ, লং, ইলাচি, এইটো কি বুলি কয় এইটো তেজপাত। এয়া মই ৰিফাইন দি থৈছোঁ। এয়া মই পিঁয়াজ দিছোঁ। প্ৰথমতে মই গেছটো জ্বলোৱাৰ পিছত কুকাৰটো বহাই দিলোঁ। কুকাৰটো অলপ সময় গৰম হোৱাৰ পাছত মই ৰিফাইন তেল অকণমান দি ল'লোঁ বাচমতি ৰাইচখিনিৰ কাৰণে। ইলাচিকেইটা মই খুন্দি দিওঁ। ইলাচি এইবিলাক পাছত দিম। এয়া পিঁয়াজ দিছে, এতিয়া বৰ্তমান লৰাই আছে। এইবিলাক আপোনালোকে দেখিছেই নিশ্চয় মই বাচমতি ৰাইচ পোলাওখিনি কেনেকৈ বনাবলৈ আৰম্ভ কৰি দিছোঁ। এয়া নিমখ দিছোঁ দেই। চেনি অকণমান দি ল'লে বেছি ধুনীয়া কালাৰ আহে, কিন্তু মই চেনি বেছি দিলে মই পোলাওখিনি হোৱাৰ পাছত লাষ্ট অকণমান ভাজি লোৱাৰ পাছত ব্ৰাউন কালাৰ অকণমান নহ'লে বাটাৰ অকণমান দিলে বেছি টেষ্টি হয় আৰু তাৰ গোন্ধটো বহুত ধুনীয়া আহে।
অলপ সময় বাচমতি ৰাইচ ভাজি ল'ব লাগে যেতিয়া ব্ৰাউন কালাৰ হয় তেতিয়া ব্ৰাউন কালাৰ হোৱাৰ পাছত মাংস মিলাই লৈছোঁ তাৰপৰা ঢাকন মাৰি দিব লাগে অ' বাপৰে বেলেগ আৰাম দেই ফাইনেলি আমাৰ পোলাওখিনি খাব পৰা হৈ গ'ল আমি এতিয়া টেষ্ট কৰিম পোলাওখিনিনো কেনেকুৱা হৈছে ভণ্টিয়ে খাই